এটকাত আপুনি ভগৱানক কিনিবনে? 100 টকাত আপুনি ভগৱানক কিনিব? ভগৱানবোৰ বিক্ৰী হৈ যায় নেকি? ভগৱানক আপুনি কিনিব পাৰিবনে? কিমান টকাত আপুনি ভগৱানক কিনিব পাৰিব? নমস্কাৰ প্ৰিয় দৰ্শক, আপোনাক সকলোকে স্বাগতম জনাইছোঁ মোৰ আজিৰ এই জ্ঞানবৰ্ধক ভিডিঅ'টোলৈ। 8 বছৰীয়া এটা ল'ৰাই এটকীয়া মুদ্ৰা এটা হাতত লৈ এখন দোকানলৈ গৈছিল আৰু দোকানীজনক কৈছিল, আপোনাৰ দোকানত ভগৱানক পোৱা যাবনে? এই কথা শুনি দোকানীজনে এটকীয়া মুদ্ৰাটো পেলাই দি ল'ৰাটোক তাৰ পৰা খেদি পঠিয়ালে। তাৰপিছত ল'ৰাটোৰ কাষৰে আন এখন দোকানলৈ গৈ দোকানীজনৰ সন্মুখত এটকীয়া মুদ্ৰাটো ৰাখি একো নোকোৱাকৈ মৌন হৈ ৰৈ থাকিলে। দোকানীজনে সুধিলে, ভাইটি, তোমাক এই এটকাৰে কি লাগে? ল'ৰাটোৱে ক'লে, মোক ভগৱানক লাগে। আপোনাৰ দোকানত আছেনে? দ্বিতীয়জন দোকানীয়েও ল'ৰাটোক খেদি পঠিয়ালে, কিন্তু তথাপিও অবুজ ল'ৰাটো থমকি ৰোৱা নাছিল। এখনৰ পিছত আনখন দোকানলৈ গৈ সি এটকাটোকে দি ভগৱানক বিচাৰি হাবাথুৰি খাই ফুৰিছিল। এইদৰে প্ৰায় 40খনমান দোকান ঘূৰাৰ পিছত তাক এজন বয়োজ্যেষ্ঠ দোকানীয়ে সুধিলে, তুমি ভগৱানক কিয় কিনিব বিচাৰিছা? তোমাক ভগৱানক কিয় লাগে? ভগৱানক লৈনো তুমি কি কৰিবা? এইবাৰহে তাক প্ৰথমবাৰৰ বাবে কোনো এজন দোকানীয়ে ভালদৰে এনেকৈ সুধিছিল। দোকানীজনৰ প্ৰশ্নই তাৰ মনত আশাৰ সঞ্চাৰ কৰিছিল। সি ভাবিলে, নিশ্চয় এইখন দোকানতে ভগৱানক পোৱা যাব। দুখ মনে ল'ৰাটোৱে দোকানীজনক উত্তৰ দিলে, মোৰ দেউতা নাই। এই পৃথিৱীত মোৰ ওচৰত মোৰ মাৰ বাহিৰে আন কোনোৱেই নাই। মায়ে গোটেই দিনটো কাম কৰি দুবেলা দুমুঠি খোৱাৰ যোগাৰ কৰে। মোৰ মা এতিয়া হাস্পতালত আছে। মাৰ বহুত ডাঙৰ বেমাৰ হৈছে। ডাক্তৰে কৈছে একমাত্ৰ ভগৱানেহে হেনো মোৰ মাক বচাব পাৰিব। আপোনাৰ দোকানত ভগৱানক পামনে? তেতিয়া দোকানীজনে ক'লে, আছে, নিশ্চয় পাবা। তোমাৰ হাতত কিমান টকা আছে? ল'ৰাটোৱে ক'লে, মোৰ হাতত মাত্ৰ এই এটকাটোহে আছে। দোকানীজনে ক'লে, একো নাই, এটকাতে তুমি ভগৱানক কিনিব পাৰিবা। তাৰপিছত দোকানীজনে ল'ৰাটোৰ পৰা এটকাটো লৈ দোকানখনত চকু ফুৰাই চাই দেখিলে যে এটকাত এগিলাচ পানীৰ বাহিৰে বিক্ৰী কৰিব পৰা বস্তু আৰু একোৱেই নাই। সেইবাবে তেওঁ দোকানত থকা ফিল্টাৰটোৰ পৰা এগিলাচ পানী আনি ল'ৰাটোৰ হাতত দিলে আৰু ক'লে, এই পানীগিলাচ তোমাৰ মাক খুৱাই দিলেই মা সুস্থ হৈ উঠিব। পানীগিলাচ হাতত লৈ ল'ৰাটো দোকানখনৰ পৰা গুচি গ'ল আৰু পিছদিনা বিশেষজ্ঞ চিকিৎসকৰ এটা দল সেই হাস্পতালখনলৈ আহিল। বিশেষজ্ঞ চিকিৎসকৰ দলটোৱে সেই ল'ৰাটোৰ মাকৰ জটিল অস্ত্ৰোপচাৰ সম্পন্ন কৰিলে আৰু খুব সোনকালেই তাৰ মাক সুস্থ হৈ উঠিল। ডিচাৰ্জৰ সময়ত হাস্পতালৰ বিল দেখি ল'ৰাটোৰ মাকৰ মূৰ ঘূৰাই গ'ল। তাৰ পাছত হাস্পতালৰ কৰ্তৃপক্ষই ক'লে, চিন্তাৰ কোনো কাৰণ নাই। এজন বয়স্ক ভদ্ৰলোকে আপোনাৰ চিকিৎসাৰ বিল ইতিমধ্যে পৰিশোধ কৰি দিছে আৰু লগতে তেওঁ আপোনালৈ এখন চিঠিও দি থৈ গৈছে। ল'ৰাটোৰ মাকে খামটোৰ পৰা চিঠিখন উলিয়াই পঢ়িবলৈ আৰম্ভ কৰিলে। চিঠিখনত লিখা আছিল, আপুনি মোক ধন্যবাদ দিয়াৰ কোনো প্ৰয়োজন নাই। আপোনাকতো বচাইছে স্বয়ং ভগৱানে, মই কেৱল এটা আহিলেহে মাত্ৰ। ধন্যবাদ দিব বিচাৰে যদি আপোনাৰ সেই অবুজ সন্তানটিক দিয়ক, যি এটকাৰ মুদ্ৰা এটা হাতত লৈ অবুজৰ দৰে ভগৱানক বিচাৰি ফুৰিছিল। তাৰ মনত অগাধ বিশ্বাস আছিল যে একমাত্ৰ ভগৱানেই আপোনাক বচাব পাৰিব। মহিলাগৰাকীয়ে চিঠিখন পঢ়ি শেষ কৰি হাতযোৰ কৰি ওপৰলৈ চাই ভগৱানক প্ৰাৰ্থনা কৰিলে আৰু কণমানি সন্তানটিৰ বুকুত সাৱটি ঘৰলৈ উভতি গ'ল। এয়াই হৈছে বিশ্বাস। ভগৱানক পাবলৈ কোটি টকা দান কৰিব নালাগে। বিশ্বাসেৰে মনৰ পৰা বিচাৰিলৈ ভগৱানক পাব পাৰি। কেতিয়াবা সৃষ্টিকৰ্তাই আমাক ইচ্ছা কৰি সমস্যাৰ মাজত সুমুৱাই দিয়ে, যাতে আমি সেই সমস্যাবোৰক চিনিব পাৰোঁ, যাক আমি চকু বন্ধ কৰি বিশ্বাস কৰোঁ। আমি সেইদিনাহে সঁচা অৰ্থত মানুহ হ'ব পাৰিম, যিদিনা আনৰ ক্ষতি কৰাৰ পূৰ্বে আমি এবাৰ হ'লেও ভাবিম যে মই ভুল কৰিছোঁ। প্ৰিয় দৰ্শকসকল, ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিল তেতিয়াহ'লে ভিডিঅ'টো এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ একেবাৰে নাপাহৰিব।